বিজেপি নেতাৰ পুত্ৰই কিনিলে 4 কোটি টকীয়া গাড়ী। তুলিৰাম ৰংহাঙৰ পুত্ৰই কিনিলে বিলাসী মাৰ্চিডিজ। তুলিৰামৰ পুত্ৰ সিংডং ৰংহাঙে ক'ত পালে আলাদিনৰ চাকি। কাৰ্বি আংলঙত তুলিৰাম শাসনত আচলতে চলিছে কি? অগাধ সম্পত্তিৰ তথ্য লুকুৱাবলৈ বাসগৃহত বুলডোজাৰ চলালে নেকি তুলিৰামে? কাৰ্বি পাহাৰক লৈ সৰব মুখ্যমন্ত্ৰী, তুলিৰামক লৈ নীৰৱ কিয়? তুলিৰামৰ অগাধ সম্পত্তিক লৈ প্ৰতিক্ৰিয়াহীন কিয় বিজেপি RSS? কাৰ্বি ভূমিপুত্ৰ আৰু বহিৰাগতৰ সংঘাত কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে পশ্চিম কাৰ্বি আংলং। ক্ষোভিত জনতাই অগ্নিসংযোগ কৰিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত। লক্ষণীয়ভাৱে তাৰ পাছদিনাই তুলিৰাম ৰংহাঙে বুলডোজাৰ চলাই নিশ্চিহ্ন কৰি দিয়ে নিজৰে কোটিটকীয়া বাসগৃহ। ইয়াৰ পাছতে সৰ্বত্ৰ সন্দেহ, তুলিৰামে নষ্ট কৰিলে অবৈধ সাম্ৰাজ্যৰ তথ্য। অগাধ দুৰ্নীতিৰে আহৰণ কৰা অবৈধ সম্পত্তিৰ তথ্য লুকুৱাবলৈকে তুলিৰাম ৰংহাঙে নিজৰে বাসগৃহত বুলডোজাৰ চলোৱাৰ অভিযোগ খুদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এই সন্দেহ অভিযোগৰ মাজতে পোহৰলৈ আহিছে তুলিৰাম ৰংহাঙৰ পুত্ৰই ক্ৰয় কৰা এখন কোটিটকীয়া বিলাসী গাড়ীৰ তথ্য। গাড়ীৰ নাম মাৰ্চিডিজ বেঞ্জ, মডেল G-ক্লাছ, মূল্য 4 কোটি 40 লাখ টকা। ক্ৰেতা সিংডং ৰংহাং। এইগৰাকী যুৱকৰ নাম সিংডং ৰংহাং। তেওঁৰ প্ৰকৃত পেচা কি সেয়া নাজানে কাৰ্বি পাহাৰৰ জনতাই। সিংডং ৰংহাঙৰ এটাই পৰিচয়, সেয়া হ'ল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুত্ৰ। এইগৰাকী সিংডং ৰংহাঙে বিগত ফেব্ৰুৱাৰী মাহত ক্ৰয় কৰিছে অতি বিলাসী মাৰ্চিডিজ বেঞ্জৰ এখন কোটিটকীয়া গাড়ী। এয়া বিগত 16 ফেব্ৰুৱাৰীত বিলাসী মাৰ্চিডিজ বেঞ্জৰ G-ক্লাছ গাড়ীৰ বাবে সিংডং ৰংহাঙে দিয়া অৰ্ডাৰৰ প্ৰতিলিপি। অৰ্ডাৰ নং CIN-25021618023975 Sales transaction number IN25100480008 Model G-Class Color Manufacturer South Sea Blue এই অৰ্ডাৰৰ জৰিয়তে গাড়ীৰ লগতে আনুষংগিক সামগ্ৰী ক্ৰয় কৰিছে তুলিৰাম ৰংহাঙৰ পুত্ৰ সিংডং ৰংহাঙে। মুঠ 4 কোটি 40 লাখ 39,700 টকাৰে এই বিলাসী মাৰ্চিডিজ গাড়ীখন ক্ৰয় কৰিছে তুলিৰাম ৰংহাঙৰ পুত্ৰ সিংডং ৰংহাঙে। প্ৰশ্ন হৈছে, তুলিৰাম ৰংহাঙৰ পুত্ৰ সিংডং ৰংহাঙৰ ধনৰ উৎস কি? 4 কোটি 40 লাখ টকাৰে গাড়ী ক্ৰয় কৰা সিংডং ৰংহাঙৰ উপাৰ্জনৰ পথ কি? তুলিৰাম ৰংহাঙৰ হিচাপবিহীন ধনেৰে এই বিলাসী গাড়ী ক্ৰয় কৰিছে নেকি পুত্ৰ সিংডং ৰংহাঙে? তুলিৰাম ৰংহাঙে নিজৰ বাসগৃহত বুলডোজাৰ চলোৱা ঘটনাৰ পাছৰ পৰাই এই প্ৰশ্ন অধিক গভীৰ হৈ পৰিছে, কিয়নো দীৰ্ঘদিন ধৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে আছে অগাধ দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ ধনেৰে তেওঁ দেশৰ ভিন্ন স্থানত শ শ কোটি টকাৰ সম্পত্তি আহৰণ কৰাৰ অভিযোগো উত্থাপন হৈ আহিছে। তাৰ পাছতো তুলিৰাম ৰংহাং হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ কুটুম। সেইগৰাকী তুলিৰাম ৰংহাঙৰ পুত্ৰই বহিৰাজ্যৰ ঠিকনাত 4 কোটি 40 লাখ টকাৰ মূল্যৰ গাড়ী ক্ৰয় কৰাৰ পাছতেই প্ৰশ্ন উঠিছে, সীমাহীন দুৰ্নীতি আৰু হিচাপবিহীন সম্পত্তিৰ তথ্য লুকুৱাবলৈকে তুলিৰাম ৰংহাঙে নিজৰ ঘৰতে চলালে নেকি বুলডোজাৰ? সততে নীতি আদৰ্শৰ পাঠ দি অহা বিজেপি দল আৰু বিজেপিৰ অভিভাৱক সংগঠন RSSে তুলিৰামৰ অগাধ সম্পত্তিক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট।